নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে শিক্ষা সম্পৰ্কীয় আৰু জ্ঞানমূলক ভিডিঅ'সমূহ প্ৰচাৰ কৰা হয়। আজি তেনেকৈ এটা জ্ঞানমূলক ভিডিঅ' প্ৰচাৰ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈ সম্পূৰ্ণকৈ চাব। আহকচোন আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। জীৱনত আগবাঢ়ি যাবলৈ কেৱল দৌৰিবই লাগেনে? সকলোতে আগত থাকিলেই সফল নে? আজিৰ এই গল্পটোৱে আপোনাৰ মন আৰু দিশ দুয়োটাই সলনি কৰিব পাৰে। এজন ছাত্ৰ আছিল, সাধাৰণ নহয়, কিন্তু চেষ্টা কৰিও ক'তো একো হ'ব পৰা নাই। তেওঁৰ বন্ধুবোৰে তেওঁক এৰি বহু আগলৈ গ'ল। কোনোৱে ইঞ্জিনিয়াৰিং, কোনোৱে ডক্টৰ, কোনোৱে বিদেশত ভাল চাকৰি কৰিছে। এদিন হঠাৎ ছাত্ৰজনে তেওঁৰ দেউতাকক ক'লে, "দেউতা, মই মোৰ জীৱনত একো এটা কৰিব পৰা নাই। যি ঘৰতে ডাঙৰ হৈ উঠিলোঁ, তাতেই মই এতিয়া সৰু হৈ পৰিলোঁ। বন্ধুবোৰে উৰিছে, কিন্তু মই এতিয়াও মাটিতে আছোঁ।" দেউতাকে শান্তভাৱে হাঁহিলে। তেওঁ হাতৰ ঘড়ীটো খুলিলে আৰু ক'লে, "তই এই ঘড়ীটোলৈ চাচোন।" ল'ৰাজনে ক'লে, "এইটো ঘড়ী দেখিছোঁ, এতিয়া আৰু এইটোৰ লগত কি কথা?" কিন্তু দেউতাকে ক'লে, "অজস্ৰ লোকৰ জীৱন বুজাব পৰা এটা সহজ উদাহৰণ ইয়াত আছে। এই ঘড়ীটোত 3টা কাঁটা আছে, ছেকেণ্ডৰ কাঁটা, মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটা। ছেকেণ্ডৰ কাঁটা সদায় দৌৰি থাকে, শব্দ কৰি আনৰ চকুত পৰাকৈ। মিনিটৰ কাঁটা অলপ ধীৰ আৰু ঘণ্টাৰ কাঁটা ঘূৰাই নাই যেন তেনে লাগে। কিন্তু ঘড়ীৰ সময় দেখুৱাবলৈ এই 3টাই একে গুৰুত্বপূৰ্ণ।" দেউতাকে চকুত চকু থৈ সুধিলে, "তই কোনটো কাঁটাৰ দৰে?" ছাত্ৰজনে অলপ চিন্তা কৰিলে। তেওঁ বুজিলে, সকলোৱে গতিৰে চলাটো জৰুৰী নহয়। কিছুমান মানুহ আগত যাব একদম ছেকেণ্ডৰ কাঁটাৰ দৰে, কিছুমান পিছত আছে, কিন্তু তেওঁলোকো একে পথতে নিজ নিজ সময়ত। সফলতাৰ গুপ্ত চাবি হ'ল ধৈৰ্য আৰু বিশ্বাস। যি মানুহে নিজৰ পথত অটল থাকে, তেওঁ সময়ত প্ৰাপ্তি লাভ কৰে। বহু লোক আছে, ডক্টৰ এ.পি.জে. আব্দুল কালাম, কলনেল ছেণ্ডাৰ্ছ, অপ্ৰা উইনফ্ৰে। সকলোৰে সফলতা আহিছিল নিজৰ সময়ত। তেওঁলোক ঘণ্টাৰ কাঁটাৰ দৰে আছিল, ধীৰ কিন্তু স্থিৰ। আপোনাৰ গতি কম হ'ব পাৰে, কিন্তু আপোনাৰ গন্তব্য সঠিক হ'ব লাগে। এটাই প্ৰয়োজন, নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু আগবাঢ়ি থাকা। ঘড়ীৰ কাঁটা যিয়েই নহওক, তেওঁ সময় দেখুৱায়। আপুনি ঘড়ীৰ ঘণ্টাৰ কাঁটা হ'লেও এদিন সকলোকে দেখুৱাবই, "মই এতিয়াও চলি আছোঁ।" তুমি পিছত আছা বুলি ভাবি দুখ কৰিব নালাগে। যদি তোমাৰ লক্ষ্য ঠিক থাকে, সময় নিজে আহি তোমাৰ সফলতাৰ উৎসৱ পালন কৰিব। কাহিনীটো কেনে লাগিল জনাব। যদি আপোনালোকক শিক্ষা সম্পৰ্কীয় ভিডিঅ'ৰ প্ৰয়োজন বা জ্ঞানমূলক ভিডিঅ'ৰ প্ৰয়োজন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিব। লগতে কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে সেইটোও কমেণ্ট কৰি জনাব। নিশ্চয় দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।